নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো মই যাব ওলাইছোঁ এফালে ফুৰিবলৈ। আপোনালোকে থাম্বনেইলখন দেখি চাগে গম পাইছে মই ক'ত যাব ওলাইছোঁ, কি কৰিব ওলাইছোঁ। তেনেহ'লে মই নক'লেও আপোনালোকে গম পাইছে। তো আহক আমি য'ত যাম কি হয় নহয় সেইখিনি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব আৰু আশা ৰাখিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে দেখিছে এইটো পূৰা মাটি দম কৰি থৈছে, চোতালত মাটি পেলাই আছোঁ। মানে যিহেতু নতুনকৈ মাটি উঠোৱা, যিমানেই মাটি নেপেলাওঁ কিয় মাটিটো প্ৰতি বছৰে বহে আৰু মাটি পেলাই থাকিব লগা হয়। তো এই মাটি পেলাই থৈছে আৰু মাটি আনিব। এইবিলাক যিহেতু বাৰিষা দিন মাটিটো বহি যায়, সেইটো কাৰণে মাটি আনি পেলাই থৈ দিছে। আৰু আগতো দেখাইছোঁ আমাৰ ঘৰৰ বাহিৰখন, আকৌ এবাৰ দেখাই দিওঁ এবাৰ, যিহেতু আপোনালোকক দেখাই আছোঁ। আৰু ঘৰৰ বাহিৰটো মই এনেও ফুল চুল দি যেতিয়া ঘৰটো সজোৱা হয় মোৰ বিৰাট ভাল লাগে ঘৰটো দেখিবলৈ। তো ভাবিলোঁ আকৌ এবাৰ দেখাই দিওঁ ঘৰটো। আৰু নতুনকৈ আৰু কিবা কিবি ফুল আনি ৰোৱা হৈছে টাবত। এইটো এটা ফুল ৰোৱা হৈছে, এইটো এটা আৰু এনেকৈ কিবা কিবি আনি পেলাই ৰোৱা হৈছেহি। তো এইটো ফুল চাওক, এইটো আচলতে পাত হয়, কিন্তু বিৰাটেই ধুনীয়া লাগিছে। পাতটো ইমান ধুনীয়াকৈ মানে আহিছে, দেখিবলৈ বিৰাট ধুনীয়া হয় এইটো। আৰু এইটো এটা লতা পাত, এইটো দেখিবলৈ বিৰাট ধুনীয়া। আৰু লগতে এইটোতো কি ফুল হয়, এইটো বগাকৈ ফুলিব। ফুলটোৰ নাম কি কয় মই সেইটো পাহৰিয়ে থাকিলোঁ, নাজানো। আৰু এইটো এটা পাত হয়, এইটো বিৰাট ধুনীয়া, পানী মাৰি থৈছোঁ কাৰণে এনেকুৱা হৈ আছে, পানী দি থোৱা আছে। তো এই পাতটো বিৰাট ধুনীয়া লাগে দেখিবলৈ। এইটো এটা খুব ধুনীয়া ফুল। পাত ফুলবিলাকো আচলতে ফুল নুফুলিলেও বিৰাট ধুনীয়া হয়, আচলতে সেইকাৰণে ঘৰত ৰখা হয়। বিৰাট ধুনীয়া হয় এইবোৰ পাত ফুল, দেখিছেনে? এইটো কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ আগত আৰু এটা যিটো পাত দেখাইছিলোঁ সেইটো বিৰাট ধুনীয়া হয়। আচলতে পোহৰটো কম, সেইটো আপোনালোকে ধৰিব পাৰিছে চাগে নিশ্চয়। অলপ সেউজীয়াৰ মাজে মাজে পাৰ্পল কালাৰ আছে সেইটো ফুল, এইটো পাতৰ বিৰাট ধুনীয়া হয় ফুলবিলাক। আৰু এইফালে এয়া দেখিছে এইবিলাক ফুলবিলাক ফুলিছে। আৰু এজোপা যে ওখ হৈ গৈ আছে, ডালিয়া এজোপা বহুত ওখ হৈ গৈছে ডালিয়া এজোপা। আৰু এজোপা নাৰ্জী ফুল, এইবিলাক চব লোকেল নাৰ্জী। তো এইটো এটা ডালিয়া কেইবাটাও মানে প্ৰকাৰৰ ডালিয়া ফুল থাকে। তো এইটো হালধীয়া আৰু ইয়াতকৈ ডাঙৰ এটা থাকে, আপোনালোকক দেখাইছিলোঁ আগতে, এতিয়া আৰু সেইটো ফুল হোৱা নাই। আৰু এইটো এটা, আৰু এজোপা লোকেল নাৰ্জীবিলাক আচলতে সেইবিলাকে ভাল। যেতিয়া আমি কিনা বৰ নাৰ্জীবিলাক ঘৰত ৰুওঁ তেতিয়া কি হয়, এবাৰ ফুল হোৱাৰ পিছত সেই গছজোপা মৰি যায়। সেইটো কাৰণে বৰ নাৰ্জী আনা মই ভাবোঁ একো লাভ নহয়, আমাৰ লোকেলটো আনাই হয়। আৰু এটা কথা আপোনালোকক মই ভিডিঅ'টো জৰিয়তে ক'ব বিচাৰোঁ যে মোক কৈছিল যে যিটো আমাৰ এনেকুৱা নাৰ্জী হয়, এইটো চাওক, এইটো লোকেলে, এইটো নাৰ্জী, এইটো ইয়াতকৈ ডাঙৰো আছে। তো এই নাৰ্জীটো কি হয়, মোক ক'লে যে নাৰ্জীটো যেতিয়া ফুলে, এইটো যেতিয়া শুকাই যায়, এনেকৈ যেতিয়া শুকাই যায় ফুলটো মানে আমি যেতিয়া পেলাই দিলে ফুল এপহীয়াটোহে হয় লোকেলটো, এনেকৈ থোপা নহয়। কিন্তু আচলতে থোপা হয়। আমি যদি এনেকৈ যেতিয়া শুকাই যায় ফুলটো, এনেকৈ এপাহ শুকাই যাওঁতে এনেকৈ আমি ফুলটো আচলতে ৰুই দিব লাগে বা এনেকৈ মাটিত পেলাই দিব লাগে, তেতিয়া এনেকুৱাই হয়। যদি আমি ফুলটো শুকাই যোৱাৰ পিছত এনেকৈ মোহাৰি এটা মানে কি কয় তাৰ হেৰিবিলাক এটা এটাকৈ মোহাৰি ভাগি ছিগি আমি দিওঁ, তেতিয়াহ'লে এপহীয়া হয়। কিন্তু আমি গোটাকৈ এনেকৈ ফুলটো দি দিব লাগিব। আমি শুকাই যোৱাৰ পিছত এনেকৈ এপাহ কৰি আমি ফুলটো ৰুই দিব লাগে, তেতিয়া এনেকৈ এপাহ হৈ হয়। মোক বহুতে কৈছিলে যে লোকেল, আৰু মোক এনেকৈ নাৰ্জীটোৰ কথা বহুতে সুধিছিলে যে আমি যেতিয়া লোকেল নাৰ্জীটো এনেকৈ পেলাই দিওঁ, যেতিয়া এনেকৈ ৰুওঁ, তেতিয়াচোন এপহীয়াহে হয় লোকেল নাৰ্জীটো, সেইটো কাৰণে বেয়া। আচলতে বেয়া নহয়। আমি যেতিয়া লোকেল নাৰ্জীটো যদি এপাহ কৰিয়েই দি দিওঁ, যেনেকৈ শুকাই যায় তেনেকৈ যদি আমি পুতি থওঁ বা ৰুই দিওঁ, তেতিয়া কি হয় মানে থোপা হৈ ফুলটো হয়। তেতিয়া আমাৰ থোপা হৈ এনেকুৱাই ফুলটো হ'ব। যদি আমি শুকাই যোৱা মানে ফুলপাহ আমি মোহাৰি এনেকৈ সিঁচৰতি কৰি যেতিয়া পেলাই দিওঁ বা ৰুই দিওঁ, তেতিয়া কি হয়, তেতিয়াহে এপাহ হয়। সেইটো কাৰণে আমি ফুলটো সদায় মানে এপাহ কৰিয়ে ৰুই দিব লাগে, তেতিয়া থোপাকৈ ফুলপাহ হ'বই। সেইটোৱে আৰু বেলেগ একো নকওঁ।
আহক আপোনালোকক লৈ যাওঁ আমাৰ ভিডিঅ'ৰ ফালে আৰু মই ক'লে যাওঁ সেইটো দেখা আজি ভিডিঅ'টো আৰম্ভ কৰা মূল কাৰণটোৱে হৈছে সেইটো মই কৈ যাওঁ কি কওঁ এইখিনি আপোনালোকক দেখাম বুলি তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা ৰাখিছোঁ ভাল পাব মা গান হৈ আছে হা নামা আগলৈ নাযাবা হা টকা আছে আমি পাপা আহি লগ ৰ'বা দেই কৰিবা চাবা মানুহ ঢেৰ হৈছে দেই মেলা কিন্তু একো নিকিনে হা কিনি লওঁ পিছত কিনি ল'বা পাপা আহক আকৌ এই কাপোৰ আছে কাপোৰৰ দোকানো বহিছে দেখিছা চাব লগা নাই ৰ'বা পাপা আহক ৰ'বা কি নালাগে নালাগে ইয়াতে যে হেৰি কৰিছিলে গম পোৱা গোঁসাই ওলাইছিল যে ইয়াতে সেৱা কৰিছিলে পূজা কৰিছিলে গোঁসাই লৈ মেলাহে এইপিনে আহাচোন চোৱাহি বাচন ওলাইছে দেখিছা ভাঙিব চাবা দেই ডাঙৰ কথা হ'ব ডাঙৰ কথা হ'ব নকৰিবা নালাগে পাপাক বিচাৰ পাপা কণ্ট্ৰল বিচাৰ নেকি পাপা তোমাক ঘৰ বিচাৰি বুজিলোঁ পাপা আহক কৈ আছোঁ মানুহ ধেৰ আছে ন বা ৰাস্তাৰ মানুহ দেখিছা না বগা হৈ আছে একেবাৰে